নমস্কাৰ আমাৰ সময়ৰ সমুদ্ৰসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই জুতিকা আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ মৈৰাবাৰীত আটক ড্ৰাগছ সৰবৰাহকাৰী হেৰইন আৰু গাঞ্জা সহ আটক দুজন ড্ৰাগছ ব্যৱসায়ী হয় আমাৰ সময়ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ মৈৰাবাৰীত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী হেৰইন আৰু গাঞ্জা সহ আটক দুই সৰবৰাহকাৰী 4টা কণ্টেইনাৰ আৰু 1 কেজি 80 গ্ৰাম গাঞ্জা জব্দ এবাৰ মৈৰাবাৰীৰ ভেলগুৰি আৰক্ষীয়ে আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী এই অভিযানত আৰক্ষীয়ে আটক কৰে ভজাকাটি গাঁৱৰ ফজিলা খাতুন আৰু আজাদ হুছেইনক হয় আমাৰ সময় দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ মৈৰাবাৰীত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী হেৰইন আৰু গাঞ্জা সহ আটক দুই সৰবৰাহকাৰী 4টা কণ্টেইনাৰ আৰু 1 কেজি 80 গ্ৰাম গাঞ্জা জব্দ এইবাৰ মৈৰাবাৰীৰ ভেলগুৰি আৰক্ষীয়ে আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী এই অভিযানত আৰক্ষীয়ে আটক কৰে ভজাকাটি গাঁৱৰ ফজিলা খাতুন আৰু আজাদ হুছেইনক হয় এই মুহূৰ্তত আমাৰ সময় দৰ্শকসকলক জনাইছোঁ এটা ব্ৰেকিং নিউজ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী মাৰাথন অভিযান এইবাৰ মৈৰাবাৰীৰ ভেলগুৰি আৰক্ষীয়ে আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আজি মৰিগাঁও জিলাৰ ভেলগুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান এই অভিযানত আৰক্ষীয়ে আটক কৰে ভজাকাটি গাঁৱৰ ফাজিলা খাতুন আৰু আজাদ হুছেইনক 4টা কণ্টেইনাৰ আৰু 1 কেজি 80 গ্ৰাম গাঞ্জা সহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী মানে হিৰোইন আৰু গাঞ্জা বিক্ৰী কৰে তাতে খাই বুলি আমি গম পাইছিলোঁ আৰু আপোনালোকে কেইজনক আটক কৰিছে এতিয়া বৰ্তমান দুজনক আটক কৰা হৈছে তেতিয়া আমি গম পাইছিলোঁ তেতিয়া আমাৰ ইয়াতে CSI আছিলে লাহৰীঘাট CSI আমি গৈ পেলাই তাত ঘটনাস্থলী পালোঁগৈ এই পাওঁতে তাতে 4টা কণ্টেইনাৰ পালোঁ 4টা কণ্টেইনাৰ পাইছিলোঁ এই কণ্টেইনাৰত হিৰোইন ড্ৰাগছ বুলি কয় তাতে এই কণ্টেইনাৰত আমি কণ্টেইনাৰ ওজনকেইটা হ'ল 4.70 গ্ৰাম কণ্টেইনাৰ 8 গ্ৰামত আছিলে উইদাউট কণ্টেইনাৰ হয় আৰু লগত গাঞ্জা পাইছিলোঁ 1 কেজি 80 গ্ৰাম তাই দুজন কাৰেক্টৰ কৰা হয় এজনী মাইকী মানুহ আৰু এজন মতা মানুহ সেই মতা মানুহজনে এই ঘৰৰ পৰা কিনিবৰ কাৰণে আহিছিলে আপোনালোকে এই মানুহজনক কি কৰিব এতিয়া বৰ্তমান আমি তদন্ত কৰি আছোঁ পিছত তদন্ত কৰি তেওঁলোকক দোষী সাব্যস্ত কৰি শাস্তি দিয়া হ'ব এটা কথা বৰ্তমান যুগত এটা নৱপ্ৰজন্মই নিচাত বেছিকৈ আসক্ত হৈ আছে আৰু আপোনালোকে বেলগুৰি থানাৰ পৰা বেলগুৰি যি এৰিয়া আছে সেই এৰিয়াত আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে কি আপোনালোকৰ মাৰাথন জেৰা অব্যাহত ৰাখিবনে অভিয়াছলি ৰখা হ'ব কিয়কি এইটো এটা বৰ মানে নৱপ্ৰজন্মক ধ্বংস কৰা এটা বস্তু প্ৰত্যেকৰ ঘৰ ধ্বংস হৈ যায় সেইটো কাৰণে আমি সক্ৰিয়ভাৱে এইটো লাগিম আৰু উত্থান কৰিবলৈ আমি চেষ্টা কৰিম 4:30 মান বজাত বজাৰ খাইটিত এঘৰ মানুহৰ তাত ছাছপেক্টেড মানে হিৰোইন দীৰ্ঘদিন ধৰি অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ফজিলা খাতুনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাংভাৱে ড্ৰাগছ আনি বজাকাটি গাঁৱত থকা নিজৰ ঘৰৰ পৰাই ড্ৰাগছৰ বেপাৰ চলাই আছিল আজি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এই বুজন পৰিমাণৰ ড্ৰাগছৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ বেপাৰী ফজিলা খাতুন আৰু আজাদ হুছেইনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি দুয়োকে জেললৈ প্ৰেৰণ কৰে